কিবা এটা কাম শুদ্ধ বুলি জানিও যি মানুহে সেই কাম সাহসৰ অভাৱত কৰিব নোৱাৰে তেৱেই প্ৰকৃত কাপুৰুষ। শত্ৰু হ'বলৈ কাজিয়া কৰাৰ কোনো প্ৰয়োজন নাই। তুমি ভাল কাম কৰিলে এনেয়েই শত্ৰু হৈ যাব। কামে তিনিটা অমংগলীয়া বস্তুক খেদি পঠিয়াব পাৰে। সেই তিনিটা হ'ল দৰিদ্ৰতা, এলাহ আৰু কুকৰ্ম। নিখুঁতভাৱে কাম কৰাৰ আনন্দকেই যদি মানুহে কাম কৰাৰ লক্ষ্য হিচাপে ঠিক কৰি লয়, তেন্তে কোনোটো কামেই বিৰক্তিদায়ক নহয় আৰু কামেই জীৱনটো আনন্দময় কৰি ৰাখিব। মানুহে লিখা-পঢ়া কৰি একো শিকিব নোৱাৰে, কেৱল কামৰ জৰিয়তেহে শিকিব পাৰে। নমৰালৈকে কাম কৰি থাকিবা। যি মানুহে কাম কৰি ভাল নাপায়, তেওঁ নিজৰ জীৱনকো ভাল নাপায়। জীৱনৰ বাটত মই যিমানেই আগবাঢ়ি গৈছোঁ, সিমানেই কাম কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ। কামেই হৈছে মানুহৰ জীৱনৰ প্ৰকৃত আনন্দৰ উৎস। মুখভংগই সৃষ্টি কৰা শূন্যতা পূৰ কৰিব পাৰে একমাত্ৰ কামেহে। মানুহে যিটো কাম কৰে, সেইটোৰ ওপৰত নিজৰ সমস্ত মন নিবদ্ধ কৰিব লাগে। কামটোৰ মূল্য কি বা কামটোৰ লগত নিজৰ সম্বন্ধ কি, তাক নাভাবি কেৱল কামটোত নিজকে আবদ্ধ কৰি ৰাখিব লাগে। কামৰ মাজত কেৱল মহত্বই নাই, পবিত্ৰতাও আছে। কাম কৰাত আন্তৰিকতা থকাজনেহে সদায় সত্যৰ সন্ধান পায়, কাৰণ সত্য প্ৰকৃতিৰ শৃংখলা। মানুহে কোনোদিনেই এনে এটা ব্যৱস্থা উলিয়াব নোৱাৰিব, যিটোৱে মানুহৰ শাৰীৰিক শ্ৰমৰ প্ৰয়োজন নাইকিয়া কৰিব পাৰিব। ধন্য সেই মানুহজন যিয়ে নিজৰ কৰ্ম বিচাৰি পাইছে। তেওঁ অন্য কোনো সৌভাগ্যৰ সন্ধান কৰাৰ দৰকাৰ নাই। সফল জীৱনৰ এটা ৰহস্য হৈছে এটা কাম বিচাৰি পোৱা, যিটো কামত তুমি জীৱনটো উৎসৰ্গা কৰিব পাৰা, কিন্তু কামটো হ'ব লাগিব তোমাৰ সাধ্যৰ বাহিৰত। জগতত য'ত বস্তু আছে, ততেই ভগৱান আছে। ভোগ কৰিবা ত্যাগ কৰি, আৰু কেতিয়াও লোকৰ ধনলৈ লোভ নকৰিবা। প্ৰথমতে এইটো ঠিক কৰা যে কামবোৰ সম্পাদন কৰিব পাৰি আৰু কৰাও হ'ব। তাৰ পাছত আমি কাম কৰা পথৰ সন্ধান কৰিম। তুমি যি কামকে কৰিব পাৰা তাকেই কৰা। নিৰ্ভীকতাৰ মাজত নিহিত থাকে প্ৰতিভা, শক্তি আৰু যাদু। আজিৰ উল্লেখিত মূল্যৱান বাণী এইখিনিয়েই। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। ভাল লাগিলে লাইক কৰিব, লগতে আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ অৰ্থপূৰ্ণ বাণীসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ইমানেই। থেংক ইউ।